নমস্কাৰ শিক্ষাৰ্থী বন্ধুবৰ্গ আজি আমি শিকিম এক অত্যন্ত গুৰুত্বপূৰ্ণ ব্যাকৰণৰ অধ্যায় past tense যাক আমি অতীত কাল হিচাপেও জানো এই past tenseৰ জৰিয়তে আমি যিকোনো অতীতত সংঘটিত কাজ বুজাব পাৰো ইয়াৰ আগৰ ভিডিঅত আমি প্ৰেজেন্ট টেন্সৰ বিষয়ে আলোচনা কৰিছিলো তো বলক আমি ভিডিঅটো আৰম্ভ কৰো past tenseৰ প্ৰথমটো chapter বা part যদি আমি চাও ইয়াক past indefinite tense বুলি কোৱা হয় তো বলক আমি চাও যে past indefinite tense কেতিয়া আৰু ক'ত ব্যৱহাৰ হয় ইয়াৰ প্ৰথমটো শৰ্ত হ'ল the past indefinite tense is used to talk about an action that happened and was completed in the past যিকোনো কাম বা কাৰ্য বা action যি অতীতত হৈছে আৰু অতীততে সম্পন্ন হৈছে তাৰ পিছত the tense is used for past habit indicated generally মানে অতীতত যিখিনি কামৰ habit বা যিকোনো কাম হৈ গৈছে তা কি wordৰে indicate কৰিব পাৰি সেই word কেটা দিয়া আছে যেনেকৈ often seldom usually normally generally occasionally sometimes never always frequently rarely daily used to would etc বলক affirmative sentence or ইয়াৰ structure বা ফৰ্মুলাটো কেনেকুৱা হ'ব আৰু এটা গুৰুত্বপূৰ্ণ কথা যে no did is used in affirmative sentence did শব্দটো affirmative sentence ত ব্যৱহাৰ নহয় ইয়াৰ ফৰ্মুলাটো হ'ল subject plus main verb to plus object plus time marker টো optional মানে যিকোনো কাম অতীতত হৈ গৈছে সেই সময়টো কেতিয়াবা নিৰ্ধাৰণ কোনো বাক্যত কৰা থাকে বা নাথাকিলেও কোনো কথা নাই উদাহৰণ যদি চাব যাও আমি I went to school yesterday মই যোৱাকালি স্কুললৈ গৈছিলো ঠিক তেনেকৈ she bought a new dress they played football last week he always carried an umbrella I met your brother yesterday time marker word to দিয়া হৈছে তাক আমি সময়সূচক শব্দ বুলিও ক'ব পাৰো যেনেকৈ উদাহৰণবিলাকত দিয়া আছে yesterday last week yesterday আৰু অন্যান্য আৰু কিছু সময়সূচক শব্দ আছে যেনেকৈ last night ago in 2020 ইত্যাদি এনেকুৱা ধৰণৰ শব্দ থাকিব পাৰে এতিয়া past indefiniteৰ নেগেটিভ সেন্টেন্স চাও নেগেটিভ সেন্টেন্সৰ ফৰ্মুলা বা স্ট্ৰাকচাৰটো এনেকৈ হ'ব subject plus did not plus main verb 1 plus object plus time marker ঠিক তেনেকৈ উদাহৰণ চাও I did not go to school yesterday চাও ইয়াৰ আগতে যেতিয়া affirmative sentence পঢ়িছিলো তেতিয়া কিন্তু main verb 1 নাছিলে আমি যদি পিছলৈ যাও তেতিয়া কি আছিল main verb 2 আছিল তো আমি কি গম পাম যে past indefinite tenseৰ যদি negative sentence হয় তেনে হলে main verb 1 আহিব উদাহৰণ চাব গলে I did not go to school yesterday she did not buy a dress the train did not arrive at 8 at the station yesterday ইয়াতে 8 দিছো যে এইটোৰ লগত am বা pm এটো কাৰণে দিয়া হোৱা নাই কিয়নো আপোনালোকে সবে জানে ৰেলৱে ষ্টেচনৰ ঘড়ীবোৰ 24 আৱাৰ্ছত চলে 8 বুলি দিলে ৰাতিপুৱা 8টা বজাতহে বুজায় তাৰ পিছত সাম past indefinite tenseৰ interrogative sentenceবোৰ আমি কেনেকৈ বনাম বা কেনেকৈ চিনাক্ত কৰিম ইয়াৰ ফৰ্মুলা বা স্ট্ৰাকচাৰটো এনেকৈ হ'ল did plus subject plus main verb 1 plus object plus time marker টো optional আকৌ এবাৰ কৈছো ইয়াৰ উদাহৰণবিলাক চাও did you go to school yesterday তুমি যোৱাকালি বিদ্যালয়লৈ গৈছিলানে did you watch the video on youtube তুমি ইউটিউবত ভিডিওখন চাইছিলানে did you write on the blackboard তুমি ব্ল্যাকবোৰ্ডত লিখিছিলানে তাৰমানে পাষ্টত যিখিনি প্ৰশ্ন কৰা হয় যাৰ এনসাৰ yes বা not আহিব সেই বাক্যবোৰক আমি past indefiniteৰ interrogative sentenceত বনাব লাগিব ইয়াৰ পিছত আমি চাও past indefinite tenseৰ double interrogative sentence same থাকিব
খালি বাক্য আৰম্ভণিৰ প্ৰথমতে WH word বা WH family এড হ'ব যেনেকে why did you write on the blackboard ইয়াৰ আগতে আমি চাইছিলো তুমি ব্ল্যাকবোর্ডত লিখিছিলানে তো ইয়াতে কি হ'ব why did you তাৰ মানে তুমি কিয় মানে ইয়াৰ উত্তৰটো yes বা not নহয় অকমান দীঘলীয়া হ'ব ঠিক তেনেকে why did she goes to market তাই কিয় বজাৰত গৈছিলে পিছত চাম আমি past continuous tense past continuous tense is also called as past progressive tense মানে past continuous tense ok past progressive tense এইটো কাৰণে কোৱা হয় কিয়নো pastত সেই কামটো হৈ আছিল progressive হৈ আছিল সম্পূৰ্ণ হোৱা নাছিল সেই কাৰণে তাক progressive বুলি কোৱা হয় it is used to describe an action that was ongoing at a specific time in the past এটা নিৰ্দিষ্ট সময়ত সেই কামটো অবিৰতভাৱে চলি আছিল তাৰ পিছত while still at the moment these words are used to express progressive action in the past এই উল্লেখ্য শব্দকেইটা ব্যৱহাৰ কৰা হয় বা এক্সপ্ৰেছ কৰা হয় কিহৰ কাৰণে progressive action বোৰ describe বা দেখাবৰ কাৰণে বুজাবৰ কাৰণে ইয়াৰ পিছত চাম আমি past continuous tense or affirmative sentence or structure বা ফৰ্মুলাটো কেনেকুৱা হ'ব subject plus was বা were plus main verb plus ing plus object উদাহৰণসমূহ চাওঁ I was going there মই তাতে গৈ আছিলো it was still raining when I reached there he was busy in packing last evening ইয়াতো last evening দিয়া আছে তাৰ মানে আমি যে ইয়াৰ আগতে ফৰ্মুলাৰ অবজেক্টৰ পিছফালে টাইম মাৰ্কাৰ দিয়েছিলো হেতু অপচনেল মানে সময় বুজাইছে সময়সূচক শব্দ ঠিক এনেকৈ ইয়াতো সময়সূচক শব্দ ব্যৱহাৰ কৰা হৈছে আপুনি কনফিউজ নহব যে অকল সময়সূচক শব্দ past indefinite টেন্সতে ব্যৱহাৰ হয় নহয় ই গুটেই past টেন্সতে সময়সূচক শব্দ ব্যৱহাৰ কৰা হয় she was reading a book তাই কিতাপ পঢ়ি আছিল যদি মই এটো ইয়াৰ লগত সময়সূচক ব্যৱহাৰ কৰো এনেকৈ লিখিব পাৰো she was reading a book last evening they were playing football তেখেতে ফুটবল খেলি আছিল ইয়াকো আমি সময়সূচক শব্দ ব্যৱহাৰ কৰিব পাৰো পিছফালে ইয়াৰ পিছত চাম আমি ইয়াৰ past continuous tense or negative sentence বোৰ কেনেকৈ হ'ব subject plus was were plus not বাকিখিনি সেম থাকিব খালি was were আৰু main verb ৰ মাজত not এটা জোৰা লাগিব plus ing plus object I was not watching TV মই টিভি চোৱা নাছিলো they were not studying at the time it was raining when I reached there I was not telling a lie এতিয়া আমি চাম past continuous tense or interrogative sentence ৰ ফৰ্মুলাটো এনেকৈ হ'ব was were plus subject plus main verb 1 plus object plus question mark example were you coming here was he leaving that night ঠিক তেনেকৈ ডাবল ইন্টাৰোগেটিভ সেন্টেন্সটো কেনেকৈ হ'ব ইয়াৰ ফৰ্মুলাটো সেম থাকিব জাস্ট আগত WH family বা WH word জোৰা লাগিব plus was were plus subject plus main verb 1 plus ing plus object example চাও why was he going to market why was he leaving that night যেনেকৈ তেতিয়া আছিল কি was he going to market তো এতিয়া হল why was he তেও কিয় বজাৰলৈ গৈছিল এতিয়া past continuous tense or uses notes কিছুমান কৈ আছো ongoing action in the past মানে অতীতত কিছুমান কাম হৈ আছিল কন্টিনিউ হৈ আছিল চলি আছিল যেনেকৈ I was cooking dinner at 8 pm 8 pm to হল টাইম মাৰ্কাৰ two action happening at the same time in the past দুটা কাম অতীতত একেলগে হৈ আছিল চলি আছিল যেনেকৈ she was singing while he was playing the guitar তাই গান গাই আছিল যেতিয়া তেওঁ গিটাৰ বজাই আছিল interrupted action in the past তাৰমানে কোনোবা এটা কাম কৰি আছে আৰু কোনো লগতে কিবা এটা action interrupt কৰিছে যেনেকৈ I was sleeping when the phone rang মই টোপনি মাৰি আছিলো তেতিয়া ফোনটো বাজিছিল
ইয়াতে আৰু এটা আছে বেকগ্ৰাউণ্ড সেটিং ইন ষ্টৰী টেলিং যেতিয়া আমি কিবা ষ্টৰী টেলিং কৰি থাকো বা সাধু কথা যিকোনো ঘটনা কৈ থাকো তেতিয়া নিশ্চয় সেই ঘটনাটো কেতিয়া অতীতত হৈছিলে যেনেকে the sun was setting and the birds were flying back to their nest এটো past continuous tense ত পঢ়ে এতিয়া আমি চাম past perfect tense so past perfect tense is used to describe an action that was completed before another action or time in the past এটো মনত ৰাখিব লাগিব যেনেকে present perfect tense টো অলপ আগতে সম্পন্ন হোৱা ইয়াতকে এটো অকমান ভিন্ন যেনেকে কি দিছে that act was completed before another action or time in the past মানে এটা কাম আৰম্ভণি হোৱাৰ আগতে আৰু প্ৰথম কামটো কি হৈছে সম্পন্ন হৈ গৈছে অলৰেডি আৰু কি past of the past এই টেন্সক past of the past বুলিও কোৱা হয় something that happened earlier than another past event উদাহৰণ চাও I had gone to Delhi last before my father came এটা last week বা কিবা এটা word লাগিল হয় এটো word টো ইয়াতে লিখা হোৱা নাই ভুল হৈছে সাগে তো এটা কি দিছে I had gone to Delhi last week বা last month আপুনি যিকোনো এটা ধৰি লব পাৰে তাৰ মানে চাওক ইয়াতে প্ৰথম কামটো সম্পন্ন হৈছে দ্বিতীয় কামটো আৰম্ভণি হোৱাৰ আগতে এতিয়া ইয়াৰ affirmative sentenceৰ structure চাই লম subject plus head plus main verb 3 plus object উদাহৰণ সমূহ she had finished her homework before dinner ইয়াতো কি হৈছে প্ৰথম কামটো সম্পন্ন হৈছে দ্বিতীয় কামটো আৰম্ভণি হোৱাৰ আগতে she had finished her homework তাইৰ homework কৰি শেষ কৰিছে before dinner ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ আগতে they had left when we arrived I had already taken breakfast সক এই উদাহৰণটো অকমান আপুনি কনফিউজ হ'ব পাৰে সক I had already taken breakfast এতে had আৰু taken already টো যদি বাদ দিও is past perfect verb phrases হয় আৰু already emphasize the action was done before another action or time in the past এই নোটটো পঢ়িলে আপুনি বুজি পাব যে এই বাক্যটো এটা কি past perfect tense ত পৰে past perfect tense ৰ negative sentence structure টো এনেকে হ'ব subject plus had not plus main verb 3 plus object উদাহৰণ সমূহ চাই লও I had not seen that movie before ইয়াতো time marker দিয়া আছে এটো optional he had not completed the task I had not taken the breakfast মানে past perfect tense past perfect tense ৰ negative sentence বুলি ক'লে মানে past ত যিকোনো কাম মানে নোহোৱা বুজায় এতিয়া interrogative sentence প্ৰশ্নবোধক বাক্য কেনেকে হ'ব had plus subject plus main verb 3 plus object had you visited the museum before had they gone home early had you celebrated Diwali এতিয়া past perfect tense ৰ double interrogative sentence ৰ structure কেনেকৈ হ'ব WS family plus had plus subject plus main verb 3 plus object why had you gone there why had you abused him এটো হল past perfect tense ৰ double interrogative sentence ৰ structure আৰু উদাহৰণ এতিয়া past perfect tense ৰ কিছুমান notes আমি ক'ব গৈ আছো this tense is used when out of two action দুটা কাৰ্য হৈছে preceding action বুলি ক'লে আমি সহজ ভাষাত কও প্ৰথমটো কাৰ্য was completely finished সম্পূৰ্ণভাৱে খতম হৈ গৈছে বা শেষ হৈ গৈছে before succeeding action started মানে দ্বিতীয়টো কাম আৰম্ভণি হোৱাৰ আগতে প্ৰথমটো কাম সম্পূৰ্ণ হৈ গৈছে উদাহৰণ I had eaten breakfast before he came এতে প্ৰথমটো action হল I breakfast লোৱা তো I had eaten breakfast কামটো সম্পন্ন হৈ গৈছে before he came তেও অহাৰ আগতে had eaten to preceding action প্ৰথম কাৰ্য আৰু and came to হল successive action মানে দ্বিতীয়টো কাম Sometimes preceding action is implied and indicated by the usage of ever, just, recently, already, yet, so far, till,
by the time, before, after এইকেইটা ওয়ার্ডেৰে preceding প্ৰথমটো কাৰ্য indicate কৰা হয় This tense is also used as time expression with since, for, how long, whole, all, throughout, all along এতিয়া আমি আগবাঢ়িম past perfect continuous tense The past perfect continuous tense describes an action that started in the past. Past perfect tense আমি কি কেনেকৈ describe কৰিব পাৰো যিকোনো এটা কাৰ্য কেতিয়া অতীতত আৰম্ভণি হৈছিলে কমা continued for some time আৰু কিছু সময়ৰ বাবে চলি আছিল and still happening up until another point in the past আৰু কিবা আৰু এটা পইণ্টলৈ সেই কামটো চলি আছিল I had been studying for 2 hours before dinner ইয়াতে another point to যে কলো মই another point in the past হেতু হল dinner আৰু সেই কামটো যে অবিৰতভাৱে চলি আছিল I had been studying for 2 hours মই 2 ঘণ্টাৰ বাবে পঢ়ি আছিলো before dinner কৰাৰ আগতে It focuses on the duration of an activity that was ongoing before something else happened ই কি ফোকাস কৰে যে এটা ডিউৰেশন বা এটা সময়সীমা যি সময়সীমাত এটা এক্টিভিটি বা এটা কাৰ্য চলি আছিল আৰু এটা কাম আৰম্ভণি হোৱাৰ আগতে ইয়াৰ এফাৰ্মেটিভ সেন্টেন্সৰ স্ট্ৰাকচাৰ চাই লও সাবজেক্ট প্লাস had been প্লাস মেইন ভার্ব 1 প্লাস ing প্লাস অবজেক্ট প্লাস টাইম এক্সপ্রেশন বা টাইম মার্কার হেতু অপশনাল উদাহরণ চাও she had been working at that company since 2010 she had been pelting stone at her window for 5 minutes এটা past perfect continuous tense or negative sentence চাও subject plus had not been plus main verb plus ing plus object plus since বা for উদাহরণ I had not been going there for month মই তাতে প্ৰায় এক মাহৰ পৰা যোৱা নাই he had not been coming to class regularly তাৰমানে অতীতত কি হৈছিল তেওঁ ক্লাছলৈ সঘনাই বা ৰেগুলাৰলি সদায় অহা নাছিল এটা ইন্টাৰোগেটিভ সেন্টেন্সৰ হ'ব had plus subject plus been ইয়াতে had টো আগতে আহিছে সেই কাৰণে been টো খালি খালি লাগিছে plus main verb plus ing plus object plus since বা for উদাহৰণ চাই লও had you been waiting for long had she been crying before you called perfect continuous tense or double interrogative sentence খুবে কম ব্যৱহাৰ হয় তথাপিও মই ইয়াৰ ফৰ্মুলাটো কৈ দিছো ws family plus had plus subject plus been plus main verb 1 plus ing plus object plus since বা for thank you